হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু যোৱাকালি আমি গাঁৱলৈ গৈছিলোঁগৈ ভাওনা চাওঁগৈ বুলি, কিন্তু অহা আৰু যোৱা ভিডিঅ'টো কৰা নহ'লে বতৰ বেয়া হোৱাৰ বাবে। সেইবাবে মই ভিডিঅ' অকণমান কৰি থৈছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি। আৰু সেয়া ভিডিঅ'টোকে এতিয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছোঁ, আৰু ভিডিঅ'টো আপোনালোকে চাব দেই গাইজ। হাততে আমি দুয়ো ভাই হয় যদি এই তাৰ হয় যাম আমি অন্য কালে ভাই অকমান মই ডাক্তৰ বুজনৰ বাবে বিচাৰিয়া কিছু ফল আহিলো দাদা মনতে কৈ কাৰণ আগৰলৈ সঁচাকৈ মন মোৰ হৈছে কঞ্চন জ্বলিছে মোৰ দুখৰ অগ্নি কৈ মোক কোনোবাই কাণে কাণে নিপীড়িতা নির্যাতিত ভাই জানো কি জানো প্রিয়ে শান্ত হওয়া জানো মনুর চিন্তা হয় মনোর ঘরে তোমার কারণে কি যে কোমল খিয়া তোমার ভারত পুরা চকা করুদে ঘড়ির হুলি তোমার হয়ে উৎসাহী কিন্তু দেবের তেজস্বন গৈ আজি ভগৱানৰ মাজত ফুল দেৱৰ ওপৰত ধৰিবলগীয়া হৈছিল রাম সীতার চরণ সেবায় মই একমাত্র জ্ঞান দেবী এই আনিস পুত্র ফল পরম গ্রহণ দেবী ভাই লক্ষ্মণ দাদা রঘুমতি
নাটখনৰ গোটেই অংশ দিব নোৱাৰিলোঁ, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। আৰু যিকেইটা অংশ দিছোঁ নিশ্চয় চাই ভাল পালে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। আৰু আজিলৈ বাই বাই। আৰু কেনেকুৱা পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব দেই। আজিলৈ বাই বাই।